কমলপুৰ গাঁৱত অজয় আৰু বিমলা নামৰ এহাল দম্পতী বাস কৰিছিল। সিহঁতৰ দুজনী যমজ সন্তান আছিল। এজনীৰ নাম ইনু, এজনীৰ নাম বিনু। ইনু খুব সহজ সৰল মৰমীয়াল ছোৱালী আছিল আৰু তাইৰ পঢ়াটো খুব ভাল আছিল। কিন্তু বিনু সম্পূৰ্ণ বিপৰীত। বিনু যেন পঢ়া শুনা কৰিব ভাল নাপায়। তাই খেলা ধূলা নাচ গান এইবোৰতহে তাইৰ বেছি গুৰুত্ব। এতিয়া আমি কাহিনীৰ মাজলৈ আগবাঢ়ি যাওঁ। আইজনীহঁত, তোমালোকে খেলি ধূলি আহিলা। দেখিছানে, তোমালোক দুইজনীৰ কাৰণে মই দুটা আঙুঠি আনিছোঁ। ইনু লোৱা, বিনু লোৱা। ধন্যবাদ দেউতা। হেই, আপোনালোকে দুয়োজনীকে একে আঙুঠি দিছে যে, কেলে বাৰু? হেৰিও বিমলা, আমাৰ দুইজনী ছোৱালীয়ে দেখাত জানো একে নহয়? সিহঁতে যদি কেতিয়াবা হেৰাই যায় নহয়, এই আঙুঠি দুইটাই সিহঁতৰ চিনাক্ত হ'ব। অঁ, আপুনিও ভাল ভাবিছে দিয়ক। যোৱা আইজনীহঁত, দুয়োজনী এতিয়া পঢ়াগৈ যোৱা। ইনু ব'লা, আমি পঢ়িবলৈ যাম। ইমান সোনকাল নপঢ় দেই বিনু, তই যাগে পঢ়গৈ, মই ফুৰিব যাওঁ। ইনু, তইনো কিয় এনেকুৱা কৰ? সদায় সদায় ফুৰিব যোৱা, খেলিব যোৱা, পঢ়া শুনা অলপো নকৰ। আনকি তই স্কুললৈও নাযাওঁ সদায়। মোৰ লগত ওলাই গৈ পেলাই তই বাহিৰতে ৰৈ যোৱা। মই মা দেউতাক কোৱা নাই বুলিহে, ক'লে মা দেউতাই কিমান দুখ পাব। হ'ব মহাশয়া, তই অলপ বেছিয়ে কৰ। মা দেউতাক ক'বলৈ কি আছে? মোৰ মন নাই, মই যোৱা নাই। তই যা গৈ পঢ়গৈ যা, মই খেলিব যাওঁ। ঠিক আছে দে, যা, সোনকালে আহিবি কিন্তু দেই। ইনু, তই পাকঘৰত কি কৰি আছ? ব'ল, আমি স্কুললৈ যাব হৈছে নহয়। ঐ বিনু, তই না নকবি হা, মই তোৰ লগত স্কুলত গৈ পেলাই আজি আকৌ ফুৰিব যাম হা। ইনু, তইনো কিয় সদায় সদায় এনেকুৱা কৰ? আজি স্কুললৈ যাবি ব'ল। নাই দে বিনু, মই নাযাওঁ, তই যাই থাক। হ'ব ব'ল, এতিয়া ব'ল, আমি স্কুললৈ যাবলৈ ৰেডি হওঁ। বিনু, তই যাই থাক দেই, মই এতিয়া ইয়াতে খেলিম। মই তই যেতিয়া আহা তেতিয়া ঘৰলৈ গুচি যাম। ঠিক আছে ইনু, তই ভালকৈ থাকিবি হা। স্কুল ছুটি হ'ল, এতিয়া ঘৰলৈ যাওঁ। ইনুজনী বা আৰু ক'ত কি কৰি আছে? আৰে, ইয়াততো দেখোন ইনু নাই। ইনু, ইনু, ইনু। মই এতিয়া কি কৰিম? ঘৰত গৈ মা দেউতাক কি ক'ম? ক'ত গ'ল তাই? ইনু, তই ক'ত গ'লি? সদায় সদায় স্কুল বাং কৰি আজি তোৰ কি হ'ল? ইনু, ইনু। হেৰি, আমাৰতো ইনু হেৰুৱা আজি বহু বছৰেই হ'ল। বিনুও ডাঙৰ হৈ আহিছে। তাইক সোনকালে বিয়া দি দিওঁ দিয়ক। ইনুক চাগে আমি আৰু বিচাৰি নাপাম। হয়ো বিমলা, আমাৰ ইনুক চাগে আমি আৰু বিচাৰি নাপাম। ইমান বছৰ তাইক বিচাৰি বিচাৰি বুঢ়া হৈ গ'লোঁ, কিন্তু তাইক নাপালোঁ। তাইৰ কথা ভাবি ভাবি আমি বিনুৰ কথাও ভাবিব এৰিছোঁ। বেচেৰীজনীক সোনকালে বিয়া দি দিওঁ দেই। অঁ, তাকেইতো। আমাৰ কাষৰ যে বৰুৱানী, তেখেতৰ টাউনত যে আছে পায়েকৰ ল'ৰাজন, দেখিছে চাগে আপুনি, ময়ো দেখিছোঁ। ল'ৰাজনৰ বোলে আমাৰ বিনুক পচন্দ হৈছে। ল'ৰাজন মোৰো বেয়া নলগা নহয়, ভালেই লাগিছে। যদি আপোনাৰো ভাল লাগে কথা বতৰা আগবঢ়াব পাৰি আৰু। অঁ, ল'ৰাজন দেখিছোঁ ময়ো, ভালেই দেখাই শুনাই, পঢ়াও ভাল, চাকৰিও ভাল। পিছে আমাৰ ছোৱালীক বিয়া কৰিব ওলাই আহিছে, সেইটোহে বৰ সুখৰ কথা। বিনুৰ বিয়া হৈ গ'ল, ইনুক বিচাৰি নাপালোঁ। কিন্তু বিনুৰ বহু বছৰৰ পিছতো সতি সন্ততি নোহোৱাৰ কাৰণে বিনুৰ হাজবেণ্ডে এজনী বেলেগ ছোৱালীক বিয়া পাতি লৈ আহিলে। তাৰ পিছৰ কাহিনী ভাগলৈ আগবাঢ়ি যাওঁ বোলো। হে ভগৱান, মোৰ কি ভাগ্য। মা দেউতাই কি ভাবি মোক বিয়া দিছিলে, কিন্তু মোৰ সতি সন্ততি নোহোৱাৰ কাৰণে এওঁ বেলেগ এজনী বিয়া পাতি আনিলে। এয়াহে তেওঁৰ মোৰ প্ৰতি ভাল পোৱা। পিছে ছোৱালীজনী কোন? ছোৱালীজনী যে দেখাত মোৰ দৰে একেই দেখোন, অলপহে ডিফাৰেঞ্চ আছে। আমাৰ ইনু ইনু যেনেই লাগিছে দেখোন। অঁ, তুমিয়ে ইনু নহয় জানো? মই এইখন ঘৰৰ মালিকনী। তুমি এতিয়া মোৰ কথা মতেই চলিব লাগিব। মই যি কওঁ তাকেই কৰিব লাগিব। আৰু শুনা,
মই ইয়াত একো কাম কৰিব অহা নাই, তুমিয়েই কাম কৰিব লাগিব। বিনুৱে ইনুক খুব মৰম কৰিছিল, কিন্তু ইনুৱে বিনুক অকণো ভাল পোৱা নাছিল আৰু ইনুৰ নাম সলনি হৈ ৰেখা হৈছিল। কিন্তু ইনুৰ এইবোৰ সকলো মনতে নাই, কাৰণ তাই যিদিনা স্কুলৰ পৰা হেৰাই গৈছিল সিদিনা তাই খেলি খেলি ভাগৰি যাওঁতে এখন ট্ৰাকত শুই গৈছিল আৰু ইনু টোপনি আহি থাকোঁতে ট্ৰাকখনে চলিব ধৰিলে আৰু ইনু গমেই নাপালে। এনেকৈ গৈ থাকোঁতে হঠাৎ ট্ৰাকখন ব্ৰেক মাৰি দিওঁতে ইনু চিটিকি গৈ দ খাৱনিত পৰি গ'ল আৰু তেতিয়া এজন মানুহে ইনুক পাই তাৰ পৰা লৈ গৈ তাইক তুলি তালি ডাঙৰ দীঘল কৰি উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিলে আৰু ইনুৰ নাম হৈ গ'ল ৰেখা। ইনুৰ মূৰত পোৱা আঘাতৰ বাবে ইনুৱে পুৰণি সকলো কথা পাহৰি গ'ল আৰু তাইৰ স্বভাৱ চৰিত্ৰ সলনি হৈ তাই খঙাল হৈ পৰিল। ৰেখা, আজি আমি ফুৰিব যাম হা। আৰু বিনু, তুমি ইয়াত কি কৰি আছা? যোৱাগে ভাত ৰান্ধিবা। আজি ৰেখা আৰু মই ফুৰিব যাম। ৰেখা, ভাত পানী খাই আমি দুয়োজন ফুৰিব যাম হা। ইউ যে ইনুক ইমান মৰম কৰে, কিন্তু তাইক মই কিয় ইনু ইনু কৈ থাকোঁ? তাইৰ নাম ৰেখাহে। নাজানো আৰু মোৰ কি হৈছে। এনেদৰে বহু দিন যোৱাৰ পিছত এদিন হঠাতে ইনুৱে মূৰ ঘূৰাই পৰি গ'ল আৰু তাই পুৰণি সকলোবোৰ কথা মনত পৰি গ'ল। মই ক'ত আছোঁ বাৰু? আৰু মই কোন? মই ইনু। তুমি বিনু নেকি? মই ক'ত আছোঁ? ইনু, তই সকলোবোৰ কথা মনত কৰিব পাৰিছ? হয়, মই বিনু। কিন্তু তোৰ ক'ত কি হৈছিল? ক'ত গৈছিলি তই? আৰে, এইবোৰ কি হৈ আছে? হেৰি, মই আচলতে ৰেখা নহয়, মই ইনুহে। বহু বছৰ আগতে মই মোৰ দুষ্টামিৰ কাৰণে স্কুল যাব এৰি বাং মাৰি খেলি থাকোঁতে হেৰাই গৈছিলোঁ আৰু মই এজন মানুহে তুলি তালি ডাঙৰ দীঘল কৰিছিল আৰু মূৰত পোৱা আঘাতৰ কাৰণে মই সকলোবোৰ পাহৰি গৈছিলোঁ আৰু আজি মোৰ সকলোবোৰ কথা মনত পৰিছে আৰু এতিয়াৰ কথাবোৰো মই পাহৰি যোৱা নাই। আৰু বিনু, মই তোক খুব শাস্তি দিছিলোঁ ন, আৰু মই তোৰ সতিনী হৈ আহিছোঁ। মই বহুত পাপী, মই পাপী। কিন্তু বিনু, তোক যে ইমান বছৰৰ পিছত মই ওচৰত পাইছোঁ, সেয়াই মোৰ পৰম সুখ। আৰে, এয়া মই কি শুনিছোঁ? এয়া মই? হয়, এয়াই সঁচা। বিনু, মা দেউতা কেনে আছে? ভালে আছেনে? আছে ইনু। মা দেউতাই তোমাক বিচাৰি বিচাৰি পাগলৰ দৰে হৈ গৈছিল আৰু শেষত তোমাক বিচাৰি পোৱা আশাই বাদ দি দিছিল। অঁ, তোমালোক বাই ভনী তাৰমানে। বাপৰে বাপ, তোমালোক দুইজনীকে মই বিয়া পাতিছোঁ। আৰু বিনু, তোমাৰ ওচৰত ময়ো দুখী। মা দেউতাক আমি সকলোবোৰ কথা খুলি ভাঙি কওঁগৈ বোলা। মা দেউতা যে কিমান সুখী হ'ব। অঁ বোলা। মা দেউতা বহিছে, চাওকচোন কোন আহিছে। অ' জোঁৱাই, আহা আহা, বহা বহা। অঁ, আজি দেখোন ৰেখা আৰু বিনু দুইজনী একেলগে। অ' জোঁৱাই, আহিছা, আহা বহা বহা। ৰেখা, বিনু, আহা তোমালোকো আহি বহা আহি। দেউতা, এয়া আচলতে ৰেখা নহয়, এয়া আপোনালোকৰ ছোৱালী ইনু, আপোনালোকৰ হেৰাই যোৱা ছোৱালীজনী। কি? হয় মা, মই আপোনালোকৰ ছোৱালী ইনু। হয় দেউতা, এয়া আমাৰ ইনু। অঁ মোৰ আইজনীহঁত, দুয়োজনীক আজি এনেদৰে একেলগে লগ পাই মই যে কিমান সুখী। জোঁৱাই, মোৰ দুয়োজনী ছোৱালী তোমাৰ হাতত অৰ্পণ কৰিছোঁ, তুমি দুয়োজনী ছোৱালীক ভালকৈ চাবা। আইজনীহঁত, মোৰ সোণজনীহঁত, আজি মই বহুত সুখী। ভগৱান, তোমাক অশেষ ধন্যবাদ মোৰ ছোৱালী দুজনীক মোক ঘূৰাই দিয়াৰ বাবে। ইনু বিনু, ব'লা এতিয়া আমি ঘৰলৈ যাওঁ। আমি তিনিওজনে একেলগে লগ হৈ সুখৰ সংসাৰ গঢ়োগৈ। অঁ ইনু, বোলা আমি ঘৰলৈ যাওঁগৈ। আমি দুয়োজনী এতিয়াৰ পৰা মিলামিচাকৈ থাকিম। যোৱা যোৱা, আইজনীহঁত যোৱাগে। মোৰ মৰমৰ ইনু আৰু বিনু, তোমালোক দুয়োজনে মোক ক্ষমা কৰি দিবা। মই দুয়োজনীকে খুব দুখ দিছোঁ। হেৰি, আপুনি আমাক কিয় ক্ষমা খুজিছে? আপুনি তেনেকৈ নক'বচোন, আমি খুব দুখ পাওঁ। হয়তো আপুনি কিয় তেনেকৈ কয়? ঠিক আছে, নকওঁ দিয়া। আহা, আমি এতিয়া সুখৰ সংসাৰ গঢ়োগৈ।
মোক তোমালোকে ভুল নুবুজিবা। হে দোস্ত, আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে? যদি ভাল লাগিল তেতিয়াহ'লে প্লিজ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।